NS 160, R15, FZ, Harley Davidson, KTM Duke 125, KTM Duke 200, Pulsar 150, 180, 220, Gixxer, Achiever আৰু বহুত আছে ভিডিওটো চাই থাকক। Well, hello guys, welcome back to my channel. My name is Jisoo Kalita and মই আজি যিটো ঠাইত আছোঁ সেইখন হৈছে ছেকেণ্ড হেণ্ড বাইকৰ শ্বপ। আপোনালোকে দেখিছে মোৰ চাৰিওফালে এইবিলাক গাড়ী সেইবিলাক সেইটো চাইডত আছে। চ' আমি আছোঁ এতিয়া ৰিহাবাৰী, এইটো জাগৰণ বিল্ডিঙৰ ফ্ৰণ্টত। এণ্ড আমি যিখন দোকানত আছোঁ সেইখন হৈছে নিউ ফ্ৰেণ্ডছ বাইক চেণ্টাৰ। চ' ইয়াতে কি বাইক আছে মই আপোনালোকক দেখাই আছোঁ। ইয়াতে আপোনালোকে এইখন হাৰ্লে ডেভিডছনো আছে, ভিতৰত এইখন R15ও আছে, তাৰপিছত আপোনালোকে ইয়াতে পালচাৰ 220 আৰু বহুত ধৰণৰ গাড়ী পাব। চ' ভিডিঅ'টো চাই থাকক, মই আপোনালোকক চবৰে প্ৰাইচ প্লাছ বাকী কি ডিটেইলছ আছে কৈ আছোঁ। NS 150 এইখন হৈছে আপোনালোকৰ 2017ৰ গাড়ী, মানে এতিয়ালৈকে 2.5 বছৰ হ'ল। এণ্ড বাইকখনৰ প্ৰাইচ কৈছে ইয়াতে তেওঁলোকে 55,000। আপোনালোকে বাইকখনৰ ৰ'ব চাই লওক। দাদা এই R15খনৰ প্ৰাইচ কিমান? 95। এইটোৰ প্ৰাইচ কৈছে 95। গতিকে তাৰপিছত এইখন হৈছে FZ। দাদা এইটো FZটোৰ প্ৰাইচ 75 আহিব ন? চ' এইটো আছে আমাৰ লগত FZ। চ' এতিয়া আমি আহিছোঁ মোৰ ফেভৰেট গাড়ীকেইখন চাবলৈ। সেইখন হৈছে KTM Duke 200, Duke 200 এণ্ড Duke 125। এণ্ড গাড়ীখনৰ এইখন হৈছে আপোনালোকৰ 2 years এণ্ড বাকীখনো আপোনালোকৰ 2-2.5 বছৰৰ ভিতৰতে হ'ব। এইখনৰ প্ৰাইচ হৈছে আপোনালোকৰ 95,000। এইখন আপোনালোকে পাব 105, এইখন আপোনালোকে পাব 110। গতিকে মোৰ হিচাপত একদম ৰিজনেবল প্ৰাইচ। যদি আপোনালোকৰ ভাল লাগে নিশ্চয় আহিব পাৰে আৰু কিনিব পাৰে। দাদা এইটো হিৰো Achiever হয় ন? এইটোৰ দাম কিমান? 55 আহিব। তাৰপিছত এইটো পালচাৰ 180 ন? এইটো কিমান হ'ব দাম? 65। তাৰপিছত এইটো পালচাৰ 220 হয়। এইটো কিমান পুৰণি হ'ব বাইকটো? 2017ৰ গাড়ী। এখন পালচাৰ 220 আছে মোৰ লগত, 2017ৰ গাড়ী। এইখনৰ দাম কিমান আহিব? 65 আহিব। বাট আপোনালোকে আহিলে ইয়াতে নেগচিয়েট কৰিব পাৰে, কম বেছি হ'ব কিবা এটা। এইখন চুজুকিৰ বাইক, চুজুকি জিক্সাৰ নেকি? এইখন চুজুকি জিক্সাৰ। এইখনৰ দাম কিমান? দাম আহিব আপোনাৰ 75 চুজুকি জিক্সাৰ। তাৰোপৰি ইয়াতে পালচাৰ আছে বিভিন্ন ধৰণৰ। আৰু এইখন কি আছে দাদা? আৰু তাৰপিছত এইখন আছে CBR 150। এইখন বেছি পুৰণি গাড়ী নহয় চাগে ন? এইখন CBR 150। এইখন হৈছে আপোনালোকৰ 2 বছৰ পুৰণি। এইখনৰ প্ৰাইচ কিমান কৈছে? আপোনাৰ 75। এইটো হ'ব 75। এণ্ড তাৰপিছত ইয়াতে এভেঞ্জাৰ আছে। তাৰপিছত ভিতৰৰ পৰা বহুত পালচাৰ। এণ্ড এইটো মই আপাচি RTR পাইছোঁ। তাৰপিছত আপোনালোকৰ বিভিন্ন ধৰণৰ গাড়ী দেখিব পাৰি ইয়াতে। চ' মোৰ লগত বৰ্তমান যিটো বাইক আছে সেইটো হৈছে হাৰ্লে ডেভিডছন। গতিকে এইখনৰ বিষয়ে আমি অলপ জানিম। দাদা এই বাইকটো কি হয়? হাৰ্লে ডেভিডছন। এইটো কিমান চিচিৰ বাইক হয়? 800 চিচিৰ বাইক হয়। এইটোৰ প্ৰাইচ কিমান? এইটো আহিব আপোনাৰ 4 লাখ টকা আহিব। 4 লাখ টকা প্ৰাইচ টোটেল। আৰু কিবা কম বেছি? অহাৰ পিছত অলপ কম বেছি হ'ব, মানে ইয়াত অহাৰ পিছত কম বেছিটো দেখা যাব আৰু। এতিয়া চিচিটো কিমান বুলি কৈছিলে? 800 চিচি। চ' এইখন হৈছে আপোনালোকৰ 800 চিচিৰ হাৰ্লে ডেভিডছন। গতিকে বাইকখন চাই লওক। চ' ইয়াৰ সকলোতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে যে বাইককেইখনৰ দামটো বহুত কমে। তাৰোপৰি আপোনালোকে এইটো বাইক মানে এইবিলাক ইয়াতে যিবিলাক বাইক আছে চব EMIত কিনিব পাৰিব, মানে ইনষ্টলমেণ্ট দি কিনিব পাৰিব। চ' ইয়াতে আপোনালোকে বাইকটো দেখিলে ইয়াতে বাইকৰ উপৰি স্কুটি আছে। এইখন স্কুটি চাওক। চ' মই আপোনালোকক ইয়াৰে স্কুটিৰ প্ৰাইচটো সুধি কৈ আছোঁ। ছেকেণ্ড হেণ্ড স্কুটি ভিতৰতো কেইখনমান আছে। এইখন ডিঅ' ন? ডিঅ'খনৰ দাম কিমান? এইখন ডিঅ', এইখনৰ দাম কৈছে 30,000। তাৰপিছত এইখন কি দাদা? এইটো কি? জেড ৰে। অঁ এইখনৰ দাম কিমান? 35। ত' আপোনালোকে এইবিলাক স্কুটি ইয়াতে 35-30 ৰেঞ্জত পাই যাব। বাট ইয়াতে আহিলে আপোনালোকে নেগচিয়েট কৰিব পাৰে। গতিকে আপোনালোকে যদি ইয়াতে আহিব বিচাৰে তেনেহ'লে নিশ্চয় আহিব পাৰে। এণ্ড এইটো হৈছে ঠাই ৰিহাবাৰী, আপোনালোকৰ এই জাগৰণ বিল্ডিঙৰ ফ্ৰণ্টত। এণ্ড ইয়াতো হৈছে এওঁলোকৰ এইটো হৈছে ফোন নম্বৰ এণ্ড দোকানখনৰ নাম। ত' ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকে দেখিলে ইয়াতে বাইক স্কুটি, আপোনালোকে প্ৰিমিয়াম বাইক, মিড ৰেঞ্জৰ বাইক, ল' ৰেঞ্জৰ বাইক সকলো আছে ইয়াতে। চ' আপোনালোকে যদি আপোনালোকৰ যদি কিবা বাইক পচন্দ হৈছে আপোনালোকে ইয়াতে যিটো ফোন নম্বৰ দেখিছে ফোন নম্বৰটোত ফোন কৰি সুধিব পাৰে, বা ইয়াতে আপোনালোকে আহিলে পাই যাব ৰিহাবাৰী জাগৰণ বিল্ডিঙৰ আপোনালোকে এইটো অপজিট ছাইডত। গতিকে জেগাখিনি চাই লওক আৰু এবাৰ ভালকৈ। চ' ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবই। মই আপোনালোকক আগলৈকে আৰু ভাল ভিডিঅ' দিব চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টোত ইমানেই। চ' এজ অলৱেজ বাই বাই, টেক কেয়াৰ।
Bye.